আপুনি মজা আই এটা হৈছে এইটো কেলা বডিলা একে খাক কি ক'বলে ৰাস্তাটো ভাল হ'ব লাগে ৰাস্তাটো ভাল হ'ব লাগে ল'ৰাটো ভাল হ'ব লাগে আমি কি ক'ম আমাৰ ইমান সৰু ল'ৰাটোৱে ভিডিঅ'টো বনাইছে ভাল হ'ব লাগে ৰাস্তাটো ধুনীয়া হ'ব লাগে অসমবাসীৰ এতিয়া আজি মোৰ এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকক কৈছিলোঁ ৰাস্তা এটা বনাই আছে বোলো ৰাস্তাটো দেখোন বনাই আছে সেইডোখন ডাম্পাৰ আহিছে ওচৰৰ পৰা চাওক অকণমান সেইডোখন ডাম্পাৰ আহিছে ইয়াত চিমেণ্ট গুটি পেলাবলৈ আৰু এয়া আধা দি বনাইছে আজি এয়া ফালিছে ধুনীয়াকৈ চবতে বনাইছে সেইকণলৈকে বনাইছে আমাৰ সৰকাৰৰ সেইকণলৈকে বনাইছে চব বনাইছে ধেৰ বনাইছে আৰু ওচৰৰ আমাৰ মুৰ্মী বাহঁতৰ ঘৰৰ পৰা এপাক এইটো গোপা কুকাই বুট খাইছে এইটো গোপা কুকাই নাখাওঁ এইজনী মুৰ্গীয়া মই দেখাইছোঁ দে এই আইমনে এটা বুট কেইটামান দিছে বুটকেইটা খাই লওঁ খাইছোঁ যদি আইমনে এটা কৰা আহিলে আইমনে এটা কিবা এটা হ'লেও কিবা এটা খাব দিয়ে বুট কেইটামান দিছে এতিয়া খাবলৈ গোটেই ক'লে খাম বুলিয়ে ল'লোঁ আৰু তাৰপৰা তেনেকুৱা এটা আমাৰ চিকু আহিলে আৰু চিকুকো কেইটামান দিছোঁ খাবলৈ দিছেনে নাই বুটকেইটা মেট্ৰিক দিব পঢ়া শুনাত লাগি আছে দেশ বিদেশ দেখিছে আপোনালোকে গাড়ী বা নিচিনা কিবা লাজ কৰে যদি আজি এইবাৰ মেট্ৰিক দিব পঢ়ি আছে এবাৰ চাই দে লাজ নকৰা চাই দিয়ে না এবাৰ চালে হ'ল যদি এইটো লিপক দাদা অহাৰ কাৰণে কাপোৰ চাপোৰো শুই আছে সেইটো এইটো শুই আছে মুখত এবাৰ দেখুৱা এবাৰ লিপক দাদাই আমনি আইতাহঁতৰ কুকুৰ ইয়াত ধুনীয়াকৈ শুই আছে পুৰা চোকা মানুহ আহিলে ঘেকেককৈ ধৰিবলৈ ধৰে দুবাৰ পুৰা মোটা মোটা হেৰি এৰাল বান্ধি এৰাই ছিঙি গুচি গৈছে এতিয়া মই যাওঁ আৰু ঘৰলৈ খৰককাহঁত আমাৰ চোতালতে বহি আছে ককাহঁতে কিবা ক'ম বুলি কৈছে কি কয় বা আপোনালোকে শুনে এতিয়া খৰককাই কিবা এটা আমাৰ ক'ম বুলি কৈছিলে কওক খৰককা কি কয় মইনো কি ক'ম আৰু সদৌ ৰাইজক কৈছোঁ সকলোৱে সুন্দৰভাৱে উপভোগ কৰক আৰু সৰু ল'ৰাকণে ইমান প্ৰচেষ্টা আগবঢ়াইছে সেইকাৰণে সকলো ৰাইজকে মই অনুৰোধ জনাইছোঁ যাতে ৰাইজে ভালদৰে চাই ল'ৰাটোক আশীৰ্বাদ কৰে সাধাৰণ ঘৰত গৰু পোৱালি এটাও জগিছিলে গৰু পোৱালিটো জগিছিলে আৰু আজি সাধু আইতাৰ জন্মদিনো সাধু আইতাই কৈ আছিলে জন্মদিনৰ দিনাখনে গৰু পোৱালিটো জগিব আজি আইতাহঁতে ৰাস্তা বনোৱা চাই আছে আইতাহঁতে মই ভিডিঅ' বনোৱা কিবা ক'ব কওক কি কয় ফোন ভালকৈ বনাবা দেই ভিডিঅ'টো সকলোৱে দেখিব লাগিব আমাৰ ৰাস্তাটো ভাল হ'লেই ভাল হয় আৰু একে খাক কি ক'বলে ৰাস্তাটো ভাল হ'ব লাগে ৰাস্তাটো ভাল হ'ব লাগে ল'ৰাটো ভাল হ'ব লাগে মইনো কি ক'ম আমাৰ ইমান সৰু ল'ৰাটোৱে ভিডিঅ'টো বনাইছে ভাল হ'ব লাগে ৰাস্তাটো ধুনীয়া হ'ব লাগে আপুনি মজা আই এটা হৈছে আইতাহঁতত গৰু এজনী জগিলে গৰুতে দৌৰি ফুৰিছে পোৱালিটোৰ নামটো ফাগুনি এই মাত্ৰ জগিছে আৰু মিছ কমা হোৱাই নাই বাকৰ জল জগাই কৰাই নাই গৰু পালি দেখি থতমত হোৱা হৈছেগৈ উৎপাত কিমান কৰিছে যেনে আৰু
গৰু পানীত তুলে শিলগুটি তলিয়া আছে এতিয়া আমাৰ ৰাস্তাটো বনাই আছে ৰাস্তা বনাই মেচিন কিনি আহি পাইছে কেনেকৈ ৰাস্তাটো বনাই আপোনালোকক দেখুৱাম বলকচোন আৰু ঘৰৰ চব কিমান মানুহ আছে তালৈকে মানুহ আছে ইয়াত ধেৰ মানুহ আছে কৈছিলো ন মই গাড়ী বনোৱা কি কয় পকা বনোৱা গাড়ীখিনি ৰখাম বুলি চাওক এইবিলাক পকা বনাবলৈ তেল চেল দিবলৈ কি কয় শিলগুটি আনিছে এইবিলাকৰ মই গাড়ীবিলাকৰ নাম ভালকৈ নাজানো এই গাড়ীখনৰ নাম ৰোলাৰ নেকি মই ইমান ভালকৈ নাজানো আপোনালোকে কমেণ্টত জনাবচোন এয়া বনাই আছে ৰাস্তা এইবিলাক মানুহে বনাই আছে ধুনীয়াকৈ এয়া এখন ৰোলাৰ আহিছে আকৌ ৰোলাৰ নেকি আৰু ইমান নাজানো আপোনালোকে কমেণ্টত জনাব এয়া মেচিনৰ মানুহ লাগি আছে আল কতৰা আৰু শিলগুটি মিক্স কৰি পকাত মাৰি আছে বনি আছে ৰোলাই ধুনীয়াকৈ মিক্সৰ কৰি গৈ আছে মানুহে ধুনীয়াকৈ এইখন ৰোলাৰে এতিয়া মিক্সৰ কৰিব কি কয় পকা বনোৱা মানুহে জোখ মাখো লৈ আছে মিক্সৰ কৰিলে ধুনীয়াকৈ মিক্সৰ কৰিলে এয়া মোৰ ইয়াত লগৰবিলাকো আছে সেইটো দুদুল বৰ্তা তাৰপিছত বৰবাহঁতেও চাই আছে আৰু ৰাস্তা বনোৱা ধুনীয়াকৈ বনোৱা চাই আছে মোৰ পানী লাগি আছে কাৰণে মাতটো পুৰা বহি আছে এয়া চাওক কিমান পকাটো কিমান নিমজকৈ ধুনীয়াকৈ বনাইছে এইটো আগতে পকা বনোৱা কৰি তেল মাৰি লগাই তেল মৰা বেছি হয় তেল মাৰি আছে পুৰা আপোনালোকৰ চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইবো কৰি দিব